হেল্ল' গাইজ, আজি মই চাপৰাঘাটাত দুজন খুৰী পালোঁ। খুৰীজন বহুত কষ্ট কৰি আছে। তেওঁ পানী দি আছিল, এতিয়াও দি আছে। তেওঁ দুজনৰ ওচৰত যাম, এতিয়া মই যিখিনি পাম তেওঁক হেল্প কৰিম। খুৰী ভাল? ভাল। ৰাতিপুৱা কিবা খাইছে? কি কি খাই আছে? অ, ঘৰত আপোনাৰ কোনে কোনে আছে ঘৰত? বেমাৰী না? এতিয়া আপুনি এইটো কৰি হেৰি কৰি আছে। আপোনাক কোনে হেল্প নকৰে? এনেকুৱা হেল্প নকৰে কোনো আপোনাক? এনেকুৱা নাই না? বেয়া লাগে না এইটো বয়সত। এইটো বয়সত আচ্ছা আচ্ছা। হয় হয়। অ, হয়। ঠিক আছে, খুলিব এটা বেলেগ কিবা বস্তু দিব পাৰে নে? মই এইখিনি খোৱা বস্তু আনছো, খোৱা বস্তু আনছো। পৰঠা আছে ইয়াতে, আপোনালোকে খাই ল'ব। হা? মই আপোনাৰ মানে মেইন কথা হ'ল কি জানে, মই হেল্প মানুহ দুখীয়া মানুহবিলাক মই হেল্প কৰি থাকোঁ। এইটো মই হেল্প কৰিম। ভিডিঅ' অফিচ চাব, মই ভিডিঅ' বনাম বুজিছে। এইটো ভিডিঅ' বনাওঁতে কোনো অসুবিধা নাই আপোনাৰ। আপুনি এইটো ধুনীয়াকৈ খাই ল'ব হা। আৰু দুপৰীয়া কি খাইছে? এখন ঠিকাতে এখন পুৰি খুৱাইছে। পৰঠা এখন পৰঠা দি হয়? আপুনি ইমান কষ্ট কৰি আছে ইয়াতে। এনে ঘৰ ক'ত আপোনাৰ? গাঁও না? নাই নাই, এইটো বয়সত এইটো কৰিব মোৰ বহুত বেয়া লাগিছে। উপায় নাই উপায় নাই। অ, ঠিক আছে খুৰী, হ'ব ভালকে থাকক হা। আপুনিতো মোৰ মান নিচিনা হয় বয়সত। মোক বহুত বেয়া লাগিছে হা। কিন্তু মই সেইটোতো একদম ভগৱান না, ভগৱানে যাতে আপোনাক হেৰি নকৰে আৰু যদি ভৰে নাতিগিলে ডাঙৰ হওক, মই এইটো আশা কৰোঁ। আপুনি ভালকে থাকক, ঠিক আছে। আৰু মই আপোনালোকে দোৱা কৰিব, আশীৰ্বাদ দিব মোক, যাতে মই আপোনাক ইয়াতকৈ বেছি কৰি হেল্প কৰিব পাৰোঁ, ঠিক আছে। ভালকে থাকক, ভালকে থাকক হা, ঠিক আছে। মই ইয়াতে খুৰীক যি ক'ব লাগে কৈ দিলোঁ। খুৰী মানে কাহানী এইবিলাক শুনি বহুত বেয়া লাগিল। আপোনালোকে এনেকুৱা